মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ মানে CM ত্ৰিপুলে 2.0ৰ যিটো কনজিউমাৰ কনচেণ্ট ফৰ্ম দিছিলে, এই ফৰ্মটো সকলোৱে ছাবমিট কৰিব লাগিব। এই কনচেণ্টটো ছাবমিট কৰিলেহে আপুনি টকাটো লাভ কৰিব, অন্যথা আপুনি টকাটো লাভ নকৰে। আপোনাৰ ফৰ্মখন ৰিজেক্ট হৈ যাব। কনচেণ্ট ফৰ্মখন ফিল আপ কৰিবলৈ জুলাই মাহৰ 9 তাৰিখলৈকে লাষ্ট ডেট দিয়া হৈছিলে। যদি আপুনি ছাবমিট কৰিছে তেন্তে আপোনাৰ কাৰণে ভাল খবৰ, কাৰণ কনচেণ্টখন ছাবমিট কৰিলে চৰকাৰে আপোনাৰ চিভিল স্ক'ৰটো চেক কৰিব পাৰিব। এই চিভিল স্ক'ৰে আপোনাৰ টকা পোৱাত বহুতো সহায় কৰিব। আপোনাৰ চিভিল স্ক'ৰটো যদি ভাল হয় তেন্তে আপুনি টকাটো লাভ কৰিব। এতিয়া কথাটো হ'ল যে আপুনি কনচেণ্ট ফৰ্মখন ছাবমিট কৰাৰ পিছত আপুনি আপোনাৰ প্ৰফাইলটো লগ ইন কৰিব, আৰু লগ ইন কৰি তাত আপুনি দেখিবলৈ পাব যে তাত লিখা আছে ইউ হেভ অলৰেডি গিভেন ইয়'ৰ কনচেণ্ট, মানে আপোনাৰ কনচেণ্টটো ছাবমিট হৈ গ'ল। এতিয়া আপুনি চাওক কি কৰিব। আপুনি তললৈ আহিব, তাত দ্বিতীয় যিটো অপশ্যন দেখা পাই আছে তাত আপুনি যাব, যেনে এপ্লিকেশ্যন ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম 2.0 ইউ হেভ ছাকচেছফুলি ছাবমিটেড। তলত যিটো আপুনি এপ্লিকেশ্যন ৰেফাৰেঞ্চ নম্বৰ দেখা পাই আছে CM ত্ৰিপুলে PPL, এইটো যিটো দেখা পাইছে সেই ৰেফাৰেঞ্চ নম্বৰটোত আপুনি ক্লিক কৰিব। এই ৰেফাৰেঞ্চ নম্বৰটো ক্লিক কৰাৰ পিছত আপোনাৰ যিটো প্ৰফাইল আছে সেই প্ৰফাইলটো সম্পূৰ্ণকৈ আপুনি ডিটেইলছ তাত দেখিব পাৰিব। আপুনি এই প্ৰফাইলটো ঠিক তললৈ যাব, স্ক্ৰল কৰি আপুনি একেবাৰে শেষৰ ফালে যাব, তললৈ আৰু অলপ তললৈ যাব। তাত আপুনি দেখিবলৈ পাব তাত চিভিল স্ক'ৰ অফ দ্য এপ্লিকেণ্ট নট য়েট আপডেটেড। তাৰমানে আপোনাৰ চিভিল স্ক'ৰখিনি এতিয়াও আপোনাৰ আপডেট কৰা হোৱা নাই, আৰু ইণ্টাৰভিউ যিটো আছিলে সেইটো আপোনাৰ কমপ্লিটেড হৈ গ'ল। তো আপোনাৰ চিভিলটো যেতিয়া চেক কৰিব তেতিয়া আপোনাৰ চিভিলটো আপডেট কৰি দিয়া হ'ব। যিদৰে ইণ্টাৰভিউ আপডেট কৰি দিয়া হৈছে সেইদৰে আপোনাৰ বেংকৰ ফালৰ পৰা যেতিয়া আপোনাৰ চিভিলটো চেক কৰিব তেতিয়া ইয়াত আপডেট কৰি দিব। ইয়াৰ পিছত যদি আপোনাৰ চিভিলটো ভাল হয় তেতিয়া আপোনাৰ পিছৰ ইণ্টাৰভিউৰ কাৰণে আপোনাক মাতিব। ইণ্টাৰভিউটো হৈ গ'ল, এতিয়া হয়তো আপোনাক চিলেকশ্যন বা ট্ৰেইনিঙৰ কাৰণে আপোনাক মাতিব। ট্ৰেইনিং কমপ্লিট হোৱাৰ পিছত আপোনাক চিলেকশ্যন আপোনাৰ মোবাইললৈ মেছেজ আহিব। যেতিয়া আপুনি চিলেকশ্যন হৈ যাব তেতিয়া আপুনি এই টকাটো লাভ কৰিব। আশা কৰোঁ আপোনালোকে কথাখিনি নিশ্চয় বুজি পাইছে যে CM ত্ৰিপুলে 2.0 কিদৰে আপুনি কনচেণ্টটো জমা দিব, আৰু তাৰপিছত এটা ট্ৰেইনিং হ'ব, আৰু ট্ৰেইনিং কমপ্লিট কৰাৰ পিছতহে আপোনাৰ চিলেকশ্যনখিনি হ'ব। তো এয়াই আছিল আজিৰ এই ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিব বন্ধুবৰ্গলৈ। লগ পাম আন এটা ভিডিঅ'লৈ। ধন্যবাদ।